আজি গোটেই গুৱাহাটী মানে কুঁৱলী দি ভৰ্তি হৈছে মই ৰাতিপুৱা শুই থাকে চালে যে কোনে যে ধোৱা দিল নহয় আজি গুৱাহাটীয়ে কুঁৱলী হৈছে বাৰে সেইবোৰ বাদ আজ থৰা মৌচম চুহানা হে মোক আজি এনেকা লাগিছে মই ক'ব দাৰ্জিলিং চাৰ্জিলিং আহিলো নেকি ওয়েলকাম বেক টু মাই চেনেল আৰু আজি মানে অসমত মানে বৰফ পৰা হান কুঁৱলী দিছে তাৰমানে চাব আপোনাৰ বেকগ্ৰাউণ্ডত আৰু পাহাৰত আমি অসমত মেঘালয় মানে আছো তো মানে গুৱাহাটী চাইডে পুৰা মানে ভাবছো কি গুৱাহাটী আমি পুৰা বৰফ ধ্যান পাইছো কিন্তু নহয় পাহাৰতে তাৰমানে বৰফৰ দৰে কুঁৱলী দিছে চাওক না পাহাৰৰ ভিডিঅ' চাওক না ৰাতিপুৱাই এই চাওক সেই গছ গছনি চাওক চালে গম পাব যে কিমান কুঁৱলী দিছে চাওক আৰু হা 10টা বাজিলে এতিয়া ৰাতিপুৱাই হৈছে আৰু মানে 12টাৰ পিছত তাৰমানে এইটো ইভিনিং হয় আৰু স্কুটিৰ লাইচেন্স না পুৰা হাত চাত পুৰা চেঁচা পৰিছে পুৰা মানে বৰফ হৈ গৈছে যে এনেকুৱা লাগিছে পুৰা লগতে এইপিনে তাৰমানে মানুহ চানুহ আছে এইপিনে তাৰমানে সেই আৰু ওচৰ অলপ আহিছোঁ পাহাৰৰ চাইডে আহিলোঁ আৰু লগতে আজি মানে ইমান ঠাণ্ডা দিছে তাৰমানে কি কাপোৰ পিন্ধি তৎপৰ তাৰমানে আজি তাৰমানে গোটেই গুৱাহাটীৰ মানুহে মানে চেঁচা পানীতে কম্বলৰ ভিতৰত সোমাই আছে আমিহে তলং পলংকে ঘূৰি আহিছোঁ আৰু আহিয়ে চিট পকলৰ দৰে হাত দুখন মেলি দিছোঁ কাৰণ আগত এটা বস্তু আছে যিটো বস্তু তাৰমানে মই দেখা পাইছোঁ কিন্তু অৰিজিনেলকৈ দেখা নাই সেইটো আপোনালোকে যে দেখিছে সেইবিলাক গছবোৰ সেইবিলাক এলাই পেচা গছ নহয় কিন্তু ভাবছোঁ কি সেইখন পাহাৰত আমি উঠো নেকি আৰু এইপিনে চাং নাপাৰ এইপিনে কুঁৱলী হৈছে তো এতিয়া সেইখন পাহাৰত আমি এতিয়া উঠো ৰ এই যে আমি ওপৰত যে যাই আছোঁ এইটো এটা প্ৰাইভেট প্ৰপাৰ্টিৰ মানে বাগান হৈ তাৰমানে আৰু আমাক যদি প্ৰাইভেট প্ৰপাৰ্টিৰ মালিকে যদি ধৰে আমাক গোটেই মাহ একেবাৰে গছৰ জোপালত বান্ধিয়ে থৈ দিব ভাল লগাইছে এই বাহিৰত যি থাকে যে গছ তাৰমানে পাত নাথাকে যে ধুনীয়া জেগা থাকে না মজা লাগে তাত আৰু কুঁৱলী মাজলৈ যাম মাজলৈ আপোনালোক মেঘালয়ৰ পাহাৰ কুঁৱলী দেখা থাকোঁতে মই মানে কি স্পেচিয়েল বাগান আপোনাক ক'বই পাহৰি গ'লোঁ এইটো তাৰমানে চব এগলা লবৰৰ গছ তাৰমানে আপোনালোকে চাওক এগলা চাওক এইটো চাওক লবৰ তাৰমানে এনেকৈ আহি কেনে লবৰ তাতে পৰে চব জাগা তাৰমানে লবৰৰ কাৰণে পৰব কাৰণে এই মাটিৰ বা মাটিৰ নহয় মানে নাৰিকলৰ ককাৰ যি সেই দি নিজৰ লবৰ হওক তাৰমানে এয়া চব এগলা লবৰে বাগান মানে গাঁৱৰ মানুহবিলাকে কয় নাই মানে চহৰৰ পৰা ল'ৰা আহিছে আৰু আমাৰ চহৰৰ পৰা ল'ৰা আহি কেনে বাগানত মানে মদ খাই পৰি আছে দেখিছা গাইছ এনেকুৱা জেগাত দেখি ঘুমাই গেছি লাজ নাপা হা বিছনালে ভাবছা নেকি এখন এতিয়া গোটেই তাৰমানে মই কৈছোৱে তাৰমানে গোটেই লবৰৰ মানে গছ গোটেই গছে লবৰ তাৰমানে বেলেগ একো নাই আৰু ইপিনে চব লগৰে লবৰ তাৰমানে লবৰ চাগে খেতি চেতিত আমি আহি পালোঁ নেকি লবৰৰ খেতিত এইবিলাক কি কৰিছে খেদব মানে বাবা মানে চাহলত খাবৰ কাৰণে বেলেগৰ খেতিৰ পৰা বুন ঘূৰি গৈছে আৰু ইপিনে মোক চাওক স্কুলত যে থাকিছে অংক মাষ্টৰ তাই চশমাযোৰ বাৰু বহুত বেছি পুৰা তাৰমানে চকুত তাৰমানে ঢোল লাগি আছে তাই চশমাযোৰ পিন্ধি ভাল লগা নাই অদ্ভুত টাইপ লগা যি কথা বলক কিন্তু অলপ আগলৈ চাই আহোঁ আপোনালোকে মিউজিকটো শুনি কিনে বহুত আঘাত নল'ব দেই বাৰু সেইবোৰ বাদ দিয়ক আৰু আগেদি আহি কিনে ভাবছোঁ এখন কিবা চাহ বাগান বুলি নহয় এখন ক'ত ফুলৰহে বাগান মানে হৈছে বাগিচা আৰু বাগিচাত কিয় যদি স্কুটি যদি এখন থাকে মানুহ যদি 3টা থাকে আপোনালোকে বিন্দাছ ট্ৰাফিক পইণ্টৰ সন্মুখত নামি দিব আৰু ট্ৰাফিক পইণ্ট পাৰ হোৱাৰ সন্মুখত উঠো গাড়ী তাৰমানে যেনেকৈ আমি কৰিছোঁ সেই দুজন আহি আছে ট্ৰাফিক পইণ্ট পাৰ কৰি কিনে আৰু মই স্কুটিখন লৈ ট্ৰাফিক পইণ্ট পাৰ কৰি দিছোঁ কালি ভিডিঅ' চিডিঅ' কৰা নহ'ল আজি আহিছোঁ টংলাটো সেই মানে অলপ মানুহ চানুহ কম থকা জেগা দিছোঁ তো আপোনালোকে ভূমিকম্পত বাচি আছে নে নাই কালি যিটো বিছনা কঁপনি দিছে 2বাৰ মই ভাবিছোঁ আজি বিল্ডিং চিল্ডিং সৰি পৰিল নেকি গুৱাহাটীত কিছু তাৰমানে বিল্ডিঙত ক্ষতি হৈছে বাৰু ইমান এটা ক্ষতি হোৱা নাই নিউজ চিউজ ফাটিছেগৈ কিন্তু যিটো কালি ভূমিকম্প দিছে তাৰমানে ভয়ানক তাৰমানে হঠাৎ বিছনাকে হিলিছে তাৰমানে এনেকৈ যেতিয়া পাম্পচাৰ চাইকেল লৈ কাৰণে যাই আছোঁ পাম্প দিবৰ কাৰণে চাইকেলত তাত একদম বোলে হাৱা নাই চাব বোলে সেয়া আৰু আজিৰে এই আছিল টিকলছ এটা ভিডিঅ'টো কেলে বেলেগ কমি গ'লে যদি যদি চাই সেইবিলাক ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ 50 ছাবস্ক্ৰাইবত ধামাকা হ'ব আছে